Hello students, তোমালোক সকলোকে মোৰ YouTube চেনেল জিঅ'গ্ৰাফি ক্লাছলৈ স্বাগতম জনাইছোঁ। আজি আমি ক্লাছ 10 সোশ্যাল সায়েন্স জিঅ'গ্ৰাফি পাৰ্ট 2 চেপ্টাৰ 3 মহাসাগৰসমূহৰ অৱস্থিতি আৰু বৈশিষ্ট্য সম্পৰ্কে আমি আলোচনা কৰিম। আমি আগৰ ভিডিঅ'টোত ইতিমধ্যে দুখন মহাসাগৰৰ বৈশিষ্ট্য সম্পৰ্কে আমি আলোচনা কৰিলোঁ, প্ৰশান্ত মহাসাগৰ আৰু আটলান্টিক মহাসাগৰ। আজি আমি বাকি থকা মহাসাগৰ তিনিখন আৰু মহাদেশসমূহৰ অৱস্থিতি সম্পৰ্কে কিছু কথা আমি আলোচনা কৰিম। গতিকে আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ আহা। আমি ইতিমধ্যে দুখন মহাসাগৰ সম্পৰ্কে আমি আলোচনা কৰিলোঁ, প্ৰশান্ত মহাসাগৰ আৰু আটলান্টিক মহাসাগৰ। আজি আমি আৰম্ভ কৰিম ভাৰত মহাসাগৰ। ইয়াৰ যদি আমি চাৰিসীমাটো চাওঁ তেনেহ'লে চাৰিসীমাত আমি দেখিম যে ইয়াৰ উত্তৰত আছে ভাৰত, আমাৰ ভাৰতবৰ্ষখন, আৰু ইয়াৰ দক্ষিণ ফালে আছে এণ্টাৰ্কটিকা আৰু দক্ষিণ মহাসাগৰ। ইয়াৰ পূবত আছে অষ্ট্ৰেলিয়া আৰু ইয়াৰ পশ্চিম ফালে কি আছে আফ্ৰিকা। গতিকে আমি মেপত সুন্দৰকৈ ইয়াৰ কি দেখিলোঁ চাৰিসীমা দেখা পালোঁ। এতিয়া আমি চাওঁচোন তোমালোকৰ কিতাপত ভাৰত মহাসাগৰ সম্পৰ্কে কি কথা আছে। ইয়াৰ মাটিকালি দিয়া আছে 73 নিযুত বৰ্গ কিলোমিটাৰ। তাৰপিছত ইয়াৰ চাৰিসীমা দিয়া আছে, আমি ইতিমধ্যে চাৰিসীমা চালোঁ। এতিয়া ইয়াৰ গড় গভীৰতা দিয়া আছে, গড় গভীৰতা হৈছে 4000 মিটাৰ। আৰু ইয়াত থকা যিবোৰ উল্লেখযোগ্য সামুদ্ৰিক খাত, তেনেকুৱা খাত কিছুমানৰ নাম ইয়াত উল্লেখ আছে। তাৰ ভিতৰত আমি মাডাগাস্কাৰ, চিচিলিজ আদি খাতৰ নাম ইয়াত উল্লেখযোগ্য। তাৰ উপৰিও ইয়াৰ ভাৰত মহাসাগৰৰ অন্তৰ্গত যিবোৰ সাগৰ, সেই সাগৰসমূহৰ নাম ইয়াত আছে আৰৱ সাগৰ, পাৰস্য উপসাগৰ, বংগোপসাগৰ, আন্দামান সাগৰ, লোহিত সাগৰ ইত্যাদি। আৰু আনহাতে ইয়াত যিবোৰ দ্বীপ আছে এই দ্বীপসমূহৰ বিষয়ে ইয়াত উল্লেখ আছে। ইয়াত উল্লেখ আছে শ্ৰীলংকা, আন্দামান নিকোবৰ দ্বীপপুঞ্জ, ইণ্ডোনেছিয়া, মালদ্বীপ, মৰিচাছ, চিচিলিজ আৰু মাডাগাস্কাৰ। গতিকে আমি যদি ভাৰত মহাসাগৰৰ বিষয়ে ক'বলৈ যাওঁ তেনেহ'লে ইয়াৰ বৈশিষ্ট্য সম্পৰ্কে ক'লে আমি ইয়াৰ মাটিকালিৰ বিষয়ে ক'ব লাগিব, ইয়াৰ চাৰিসীমা আৰু ইয়াৰ গভীৰতা আৰু ইয়াৰ অন্তৰ্গত যিবোৰ সাগৰ, দ্বীপপুঞ্জ আৰু খাতসমূহৰ বিষয়ে আমি ইয়াত উল্লেখ কৰিব লাগিব। গতিকে ভাৰত মহাসাগৰৰ পিছত আমি কোনখন মহাসাগৰৰ বিষয়ে আলোচনা কৰিম? নেক্সট মহাসাগৰখন হৈছে দক্ষিণ মহাসাগৰ। এই দক্ষিণ মহাসাগৰখন চতুৰ্থ বৃহৎ মহাসাগৰ বুলি ক'ব পাৰোঁ আৰু ইয়াৰ মাটিকালি 20 নিযুত বৰ্গ কিলোমিটাৰ। আৰু ই ক'ত অৱস্থিত? একেবাৰে পৃথিৱীৰ দক্ষিণ মেৰুৰ ফালে অৱস্থিত। আৰু ই পৃথিৱীৰ চতুৰ্থ মহাসাগৰ বুলি ক'লোঁ আৰু ই এণ্টাৰ্কটিকা মহাদেশৰ চাৰিওফালে ই আগুৰি আছে। আমি আৰু এখন মেপত যদি চাওঁ তেনেহ'লে দক্ষিণ মহাসাগৰৰ আমি অৱস্থিতি বুজিব পাৰিম। গতিকে আমি মেপখন চাওঁচোন। প্ৰথমতে এখন দক্ষিণ মহাসাগৰৰ এখন মানচিত্ৰ। ইয়াত আমি দেখিছোঁ যে দক্ষিণ মেৰু সেই অংশটো হৈছে এণ্টাৰ্কটিক আৰু এই এণ্টাৰ্কটিকৰ চাৰিওফালে আগুৰি কিহে আছে? দক্ষিণ মহাসাগৰে আগুৰি আছে। গতিকে আমি ইয়াৰ অৱস্থিতি সম্পৰ্কে জানিব পাৰিলোঁ। দক্ষিণ মহাসাগৰখন এণ্টাৰ্কটিকৰ চাৰিওফালে ইয়াৰ অৱস্থিত বা বিস্তৃত হৈ আছে। গতিকে ছাত্ৰ ছাত্ৰীসকল আমি দক্ষিণ মহাসাগৰৰ বিষয়েও আমি জানিলোঁ। আমি নেক্সট কোনখন মহাসাগৰৰ বিষয়ে আমি আলোচনা কৰিম? আমি উত্তৰ মহাসাগৰৰ বিষয়ে আলোচনা কৰিম। উত্তৰ মহাসাগৰখন মাটিকালিৰ হিচাপৰ পৰা যদি আমি চাবলৈ যাওঁ তেনেহ'লে ই পৃথিৱীৰ আটাইতকৈ ক্ষুদ্ৰতম মহাসাগৰ আৰু ইয়াৰ মাটিকালিৰ হিচাপত ইয়াৰ মাটিকালি হৈছে 14 নিযুত বৰ্গ কিলোমিটাৰ। আৰু উত্তৰ মহাসাগৰখন উত্তৰ মেৰুৰ ফালে অৱস্থিত আৰু উত্তৰ মেৰুৰ ওচৰত এছিয়া, ইউৰোপ আৰু উত্তৰ আমেৰিকা মহাদেশৰ উত্তৰাংশই কি কৰিছে? উত্তৰ মহাসাগৰক আগুৰি আছে। আৰু ইয়াৰ গভীৰতা আমি ইয়াত উল্লেখ আছে, ইয়াৰ গড় গভীৰতা 3500 মিটাৰ। আৰু উত্তৰ মেৰু অঞ্চলত ই যিহেতু উত্তৰ মেৰুত এই উত্তৰ মহাসাগৰ অৱস্থিত, গতিকে ইয়াত বেছিভাগ সময় কি থাকে? ইয়াত বৰফেৰে আবৃত হৈ থাকে। গতিকে এইকেইটা হৈছে উত্তৰ মহাসাগৰৰ বৈশিষ্ট্য।
উত্তৰ মহাসাগৰ, দক্ষিণ মহাসাগৰ আৰু ভাৰত মহাসাগৰৰ বৈশিষ্ট্য আমি ইতিমধ্যে গম পালোঁ। এতিয়া ছাত্ৰ ছাত্ৰীসকল আমি আলোচনা কৰিম মহাসাগৰ ইতিমধ্যে আমাৰ শেষ হৈছে। আমি আমাৰ নেক্সট তোমালোকৰ যিটো পইণ্ট 3.4 এই 3.4ৰ অন্তৰ্গত মহাদেশবোৰৰ অৱস্থিতি আৰু ইয়াৰ ভৌগোলিক বৈশিষ্ট্য সম্পৰ্কে আমি কিছু কথা আলোচনা কৰিম। এই মহাদেশবোৰৰ অৱস্থিতি সম্পৰ্কে কি কৈছে কিতাপত আমি চাওঁচোন আহা। ইয়াত কৈছে যে পৃথিৱীৰ স্থলভাগৰ প্ৰায় 67% উত্তৰ গোলাৰ্ধত অৱস্থিত। মই তোমালোকক মোৰ প্ৰথম ভিডিঅ'টোতে কৈছিলোঁ যে স্থলভাগৰ বেছি শতাংশই ক'ত অৱস্থিত? উত্তৰ গোলাৰ্ধত অৱস্থিত আৰু দক্ষিণ গোলাৰ্ধত বিশেষকৈ পানীৰ সংখ্যা বা সাগৰৰ সংখ্যা সৰ্বাধিক। গতিকে আৰু এটা কথা ইয়াত ইম্পৰ্টেণ্ট ইয়াত দিয়া আছে যে আমি যিকোনো দুখন মহাদেশৰ আমি যদি সীমা নিৰ্ধাৰণ কৰিবলৈ যাওঁ তেনেহ'লে মূলতঃ দেখা যায় যে যিবোৰ প্ৰাকৃতিক উপাদান যেনে নদ নদী, সাগৰ, মহাসাগৰ এইবোৰে কি কৰে? সেই মহাদেশবোৰৰ মাজৰ সীমা নিৰ্ধাৰণ কৰে। আৰু তাৰ ভিতৰত তোমালোকৰ কিতাপত যিটো উদাহৰণ আছে সেই উদাহৰণটো হৈছে যে ইউৰোপ আৰু আফ্ৰিকাৰ মহাদেশৰ মাজৰ যি সীমা সেই সীমা ভূমধ্য সাগৰ আৰু এছিয়া আৰু আফ্ৰিকা মহাদেশৰ মাজৰ সীমা লোহিত সাগৰে নিৰ্ণয় কৰিছে। তাৰপিছত আকৌ ইউৰোপ আৰু এছিয়া মহাদেশৰ মাজৰ সীমা কিহে নিৰ্ধাৰণ কৰিছে? ইউৰাল পৰ্বত। গতিকে এই তিনিটা সৰু সৰু চমুক কুৱেশ্যন আহিব পাৰে পৰীক্ষাত যে ইউৰোপ আফ্ৰিকাৰ সীমা কিহে নিৰ্ধাৰণ কৰিছে বা এছিয়া আৰু আফ্ৰিকাৰ সীমা কিহে নিৰ্ধাৰণ কৰিছে। আৰু অন্যহাতে আকৌ আহিব পাৰে যে ইউৰোপ আৰু এছিয়া মহাদেশৰ মাজৰ সীমাটো কি বা কোনটো পৰ্বতমালাই ইয়াৰ সীমা নিৰ্ধাৰণ কৰিছে। গতিকে আমি ইয়াৰ উত্তৰ অতি সহজেই লিখিব পাৰিম। কিতাপত তোমালোকৰ ধুনীয়াকৈ এই বিষয়ে উল্লেখ আছে। গতিকে কিতাপখন তোমালোকে এটা কাম কৰিবা, পঢ়াৰ লগে লগে ইম্পৰ্টেণ্ট যিবোৰ সৰু সৰু কুৱেশ্যন সেই সৰু কুৱেশ্যনছবোৰ কপিত তোমালোকে নোট ডাউন কৰি যাবা, যিবোৰে তোমালোকক পৰীক্ষাৰ আনচাৰ লিখিবলৈ সহায় হ'ব। গতিকে ইয়াৰ পিছত আৰু কি কথা আছে আমি চাওঁ। আকৌ ইয়াত উল্লেখ আছে যে মহাদেশবোৰৰ সকলোতে ভূ প্ৰকৃতি একেই নহয় আৰু অৱস্থান অনুসৰি পৃথিৱীৰ সকলো ঠাইতে জলবায়ু একে নাথাকে। এই সম্পৰ্কে আমি আগৰ যি আমাৰ বতৰ আৰু জলবায়ু নামৰ পাঠটো, এই পাঠটোত আমি সুন্দৰকৈ আমি বৰ্ণনা কৰি আহিছিলোঁ যে বতৰ আৰু জলবায়ু কি উপাদানে ইয়াত প্ৰভাৱ বিস্তাৰ কৰে আৰু সেই উপাদানবোৰৰ কাৰণেই কি হয় যে পৃথিৱীৰ সকলো ঠাইতে একেধৰণৰ জলবায়ু দেখা পোৱা নাযায় আৰু পৃথিৱীৰ সকলো ঠাইতে একেধৰণৰ ভূ প্ৰকৃতিও দেখা পোৱা নাযায়। আমি যদি উদাহৰণ হিচাপে আমি ক'বলৈ যাওঁ তেনেহ'লে বিষুৱীয় অঞ্চলত কি হয়? সদায় উষ্ণ আৰু আৰ্দ্ৰ জলবায়ু দেখা পোৱা যায়, কাৰণ বিষুৱীয় অঞ্চলত সদায় সূৰ্যৰ ৰশ্মি লম্বভাৱে পৰে, গতিকে তাৰ জলবায়ু উষ্ণ। আনহাতে মধ্য অক্ষাংশ অঞ্চলত কি হয়? সদায় নাতিশীতোষ্ণ আৰু মেৰু অঞ্চল যিহেতু ইয়াৰ সূৰ্যৰ ৰশ্মি অতি হেলনীয়াভাৱে পৰে, গতিকে তাত সদায় অতিপাত ঠাণ্ডা বা বৰফেৰে আবৃত হোৱা দেখা পোৱা যায়। গতিকে আমি দেখিলোঁ যে পৃথিৱীৰ সকলো ঠাইতে জলবায়ু একেই নহয় আৰু আনহাতে এই জলবায়ুৰ তাৰতম্য হোৱাৰ কাৰণে কি হয়? উদ্ভিদো বেলেগ বেলেগ ধৰণৰ হয়। এতিয়া আমি জানো উদ্ভিদৰ কাৰণে বেলেগ বেলেগ জলবায়ুৰ প্ৰয়োজন। গতিকে ইয়াত এটা আমি বুজিবই লাগিব যে জলবায়ুৰ তাৰতম্যৰ কাৰণে কি হয়? উদ্ভিদো বেলেগ বেলেগ হোৱা দেখা পোৱা যায়। এতিয়া উদাহৰণস্বৰূপে আমি ইয়াত ক'ব পাৰোঁ যে বিষুৱীয় অঞ্চলত চিৰসেউজীয়া অৰণ্য আমি সাধাৰণতে দেখোঁ আৰু আনহাতে যদি আমি উষ্ণ মৰু অঞ্চলত যাওঁ তাত অৰণ্যবিহীন আমি চুটি ঘাঁহ বা কাঁইটীয়া উদ্ভিদ পাম। আকৌ যদি আমি বৰফেৰে আবৃত মেৰু অঞ্চলত যাওঁ তেনেহ'লে আমি কেনেকুৱা উদ্ভিদ পাম? আমি শিলুৱৈ বা ঢেকীয়াজাতীয় উদ্ভিদ আমি পাম। এতিয়া তাৰপিছত তোমালোকৰ কিতাপত আৰু নেক্সট আমাৰ যিটো টপিক সেই টপিকটো হৈছে এখন তালিকা দিয়া আছে আৰু এই তালিকাখনত আমি কিহৰ বিষয়ে উল্লেখ আছে? যিবোৰ মহাদেশ এই মহাদেশবোৰৰ মাটিকালিৰ বিৱৰণ সম্পৰ্কে ইয়াত উল্লেখ আছে। গতিকে আমি সেই তালিকাখন প্ৰথমতে চাওঁচোন আহা। এইখন হৈছে মহাদেশবোৰৰ মাটিকালিৰ এখন বিৱৰণ সম্পৰ্কে এখন তালিকা আৰু এই তালিকাৰ পৰা আমি কি কৰিব পাৰিম? আমি বিভিন্ন মহাদেশৰ মাটিকালিৰ হিচাপ আমি পাম আৰু এই হিচাপ দেখি আমি ইয়াত কিছুমান সৰু কুৱেশ্যনৰ আনচাৰ আমি উলিয়াব পাৰিম যে পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ মহাদেশ কোনখন,
বুলি যদি কয় তেতিয়া আমি ইয়াৰ মাটিকালি চাই আমি ক'ব পাৰিম ই এছিয়া মহাদেশ। আৰু যদি কয় আটাইতকৈ সৰু মহাদেশ কি, তেনেহ'লে আমি এই মাটিকালি চাই আমি ইয়াৰ পৰা উত্তৰটো উলিয়াব পাৰিম অ'চেনিয়া মহাদেশ। গতিকে ছাত্ৰ ছাত্ৰীসকল এই মাটিকালিৰ তালিকাখন তোমালোকে ভালদৰে চাবা আৰু ইয়াৰ পৰা আমি যিবোৰ কুৱেশ্যন আমি উলিয়াব পাৰোঁ সেই উলিয়াব পৰা কুৱেশ্যনবোৰ আমি নোট কৰি কৰি লিখি গ'লে পৰীক্ষাৰ কাৰণে সুবিধা হ'ব। তাৰপিছত আমি এতিয়া এই মাটিকালিৰ তালিকা চোৱাৰ পিছত আমাৰ নেক্সট টপিকটো হৈছে যে আমাৰ বিভিন্ন মহাদেশবোৰৰ, অৰ্থাৎ মহাদেশ কেইখন আছিলে 7খন, এই 7খন মহাদেশৰ আমি কি কৰিব লাগিব, বৈশিষ্ট্য সম্পৰ্কে আমি অলপ আলোচনা কৰিব লাগিব। গতিকে ছাত্ৰ ছাত্ৰীসকল আমি প্ৰথম যিখন মহাদেশ আমি যাৰ বৈশিষ্ট্য বা ইয়াৰ ভৌগোলিক বিৱৰণ সম্পৰ্কে আমি আলোচনা কৰিম সেইখন মহাদেশ হৈছে এছিয়া মহাদেশ। আৰু এছিয়া মহাদেশৰ বিষয়ে আমি এতিয়া কিছু কথা আলোচনা কৰিম। গতিকে এছিয়া মহাদেশখন হৈছে পৃথিৱীৰ সৰ্ববৃহৎ মহাদেশ আমি জানো, আৰু সৰ্ববৃহৎ মহাদেশৰ মাটিকালি কিমান, 44.6 নিযুত বৰ্গ কিলোমিটাৰ। আৰু এই এছিয়া মহাদেশখন মূলতঃ উত্তৰ গোলাৰ্ধত অৱস্থিত। আৰু ইয়াৰ আমি যি অক্ষৰেখা আৰু দ্ৰাঘিমা ৰেখাৰ বিস্তৃতি, এই দ্ৰাঘিমা ৰেখা আৰু অক্ষৰেখাৰ বিস্তৃতিৰ পৰা আমি এছিয়া মহাদেশৰ অৱস্থান নিৰ্ণয় কৰিব পাৰিম। গতিকে দ্ৰাঘিমা ৰেখা আৰু অক্ষৰেখাৰ বিস্তৃতি আমি কিহৰ জৰিয়তে চাম, আমি মেপত চাম। গতিকে মেপত চালে আমাৰ সুবিধা হ'ব। আমি মেপখন প্ৰথমতে চাওঁচোন আহা। এইখন হৈছে এছিয়াৰ লোকেশ্যন মেপ। এই লোকেশ্যন মেপত যি ৰেড কালাৰে আইডেণ্টিফাই কৰা আছে এইটো এছিয়া মহাদেশৰ ভিতৰত পৰে। গতিকে এছিয়া মহাদেশৰ আমি ইয়াত কি চাম, এতিয়া আমি ইয়াৰ চাৰিসীমা চাম, আৰু চাৰিসীমাৰ লগতে আমি ইয়াৰ বিস্তৃতি চাম, যি ভৌগোলিক অক্ষৰেখা আৰু দ্ৰাঘিমা ৰেখাৰ বিস্তৃতি। এতিয়া এছিয়া মহাদেশখন আমি চোৱাচোন যে ই কিমান ডিগ্ৰীৰ পৰা আছে, ই 1 ডিগ্ৰী উত্তৰ অক্ষৰেখাৰ পৰা ই উত্তৰলৈ ই কিমান ডিগ্ৰীলৈকে আছে, 78 ডিগ্ৰী অক্ষৰেখালৈকে ই বিস্তৃত হৈ আছে। আৰু আনহাতে ই 25 ডিগ্ৰীৰ পৰা 25 ডিগ্ৰী পূব দ্ৰাঘিমা ৰেখাৰ পৰা 170 ডিগ্ৰী পশ্চিম দ্ৰাঘিমা ৰেখালৈকে ই বিস্তৃত হৈ আছে। গতিকে এইটো হৈছে আমাৰ জিঅ'গ্ৰাফিকেল লোকেশ্যন বা ভৌগোলিক অৱস্থান ক'ৰ, এছিয়া মহাদেশৰ। তাৰপিছত আমি ইয়াৰ যদি চাৰিসীমা চাওঁ তেনেহ'লে চাৰিসীমা চালে আমি গম পাম ইয়াৰ উত্তৰে আছে উত্তৰ মহাসাগৰ, ইয়াৰ দক্ষিণত আছে ভাৰত মহাসাগৰ, ইয়াৰ পূবত আছে প্ৰশান্ত মহাসাগৰ, আৰু ইয়াৰ পশ্চিম ফালে আছে ইউৰোপ আৰু আফ্ৰিকাৰ কিছু অংশ। গতিকে এইটো হৈছে এছিয়াৰ চাৰিসীমা, অৰ্থাৎ এছিয়াৰ চাৰিসীমাত আৰ্কটিক অ'চেন বা উত্তৰ মহাসাগৰ আছে, তাৰপিছত প্ৰশান্ত মহাসাগৰ আছে, ভাৰত মহাসাগৰ আছে, আৰু পশ্চিম ফালে কি আছে, ইউৰোপ আৰু আফ্ৰিকাৰ কিছু অংশ। গতিকে আমি চাৰিসীমা গম পালোঁ। এতিয়া আমি চাওঁ আমাৰ পাঠ্যপুথিত এই এছিয়া মহাদেশৰ যি ভৌগোলিক বিৱৰণ এই সম্পৰ্কে কি কথা আছে এতিয়া আমি চাওঁ আহা। এতিয়া আমি এছিয়া মহাদেশৰ যদি আমি পৰ্বতশ্ৰেণীৰ কথা ক'বলৈ যাওঁ তেনেহ'লে আমি উল্লেখ কৰিব পাৰোঁ যি হিমালয় পৰ্বতমালা, এই হিমালয় পৰ্বতমালা পৃথিৱীৰ যি সৰ্বোচ্চ পৰ্বতমালা বুলি কয়, ই এছিয়া মহাদেশত অৱস্থিত। ইয়াৰ উপৰিও ইউৰাল পৰ্বতমালা আছে, কাৰাকোৰাম, কুনলুন, আলটাইন, টিয়েন চান, আলটাই, আৰাৱলী আদি বিশেষভাৱে উল্লেখযোগ্য পৰ্বত। ইয়াৰ পিছত হিমালয় পৰ্বতৰে যি এভাৰেষ্ট শৃংগ, এই এভাৰেষ্ট শৃংগই আটাইতকৈ পৃথিৱীৰ উচ্চতম শৃংগ। আৰু তাৰপিছত আমি নাম ল'ব পাৰোঁ গডউইন অষ্টিন বা K2। তাৰপিছত ইম্পৰ্টেণ্ট যিবোৰ মালভূমি, সেই মালভূমিবোৰৰ ভিতৰত তিব্বত মালভূমি আৰু পামিৰ মালভূমি, চাইবেৰিয়া, মংগোলিয়া, দাক্ষিণাত্য আৰৱ আৰু ইৰাণ মালভূমিৰ নাম আমি ল'ব পাৰোঁ। তাৰপিছত ইয়াত এটা কথা আমি উল্লেখ কৰিব পাৰোঁ যে পৃথিৱীৰ উচ্চতম যি মালভূমি তাৰ নাম পামিৰ, আৰু ই এছিয়া মহাদেশত অৱস্থিত। গতিকে তাৰপিছত আৰু কি কথা আছে চাওঁচোন আহা। তাৰপিছত আছে ইয়াৰ যিবোৰ উল্লেখযোগ্য নদী, এই নদীবোৰৰ ভিতৰত আমি ভাৰতৰ কেইখন বাদ দি আমি ইনিচি, উব, লেনা, আমুৰ, হুৱাংহো, য়াংচিকিয়াং আদি নাম লোৱাৰ লগতে
আমি ভাৰতৰো দুখনমান ইম্পৰ্টেণ্ট যেনে ব্ৰহ্মপুত্ৰ নদী, সিন্ধু, গংগা, নৰ্মদা, তাপ্তি, গোদাবৰী, কৃষ্ণা, কাবেৰী আদিৰ নাম আমি ল'ব পাৰোঁ। ইয়াৰ উপৰিও ইৰাৱতী, মেকং আদিও উল্লেখযোগ্য নদী। তাৰপিছত নদীৰ পিছত যিবোৰ হ্ৰদ, এই উল্লেখযোগ্য হ্ৰদবোৰৰ ভিতৰত আমাৰ বৈকাল, চিল্কা, চম্বৰ, ডাল, পুলিকট, কলেৰু, লোকটক আদি হ্ৰদ বিশেষভাৱে উল্লেখযোগ্য। আৰু মৰুভূমিৰ ভিতৰত কুবি, থৰ আৰু আৰব মৰুভূমি বিশেষভাৱে উল্লেখযোগ্য। আমি এইখিনিতে এটা কথা আৰু উল্লেখ কৰিব পাৰোঁ যে এছিয়া মহাদেশত মুঠতে কিমানখন মানে দেশ আছে, ইয়াৰ অন্তৰ্গত 51। আৰু এছিয়া মহাদেশৰ যি জনসংখ্যা, এই জনসংখ্যা 2014 চনৰ লোকপিয়ল অনুসৰি প্ৰায় 430 কোটি। গতিকে এইখিনি কথা আমাৰ কিতাপত আছে, কিন্তু আমি এই কথাখিনি ডেছক্ৰিপটিভ কথাখিনি আমি যদি মেপত চাওঁ এবাৰ, আমি তেনেহ'লে আৰু বুজিবলৈ সহজ হ'ব। তেনেহ'লে মেপত আমি চাওঁচোন আহা এই বিষয়ে। এইখন হৈছে এছিয়াৰ এখন প্ৰাকৃতিক মেপ। এই প্ৰাকৃতিক মেপত আমি পৰ্বতশাৰী যি উল্লেখ কৰিছিলোঁ, এই ইউৰাল পৰ্বত আমি দেখিছোঁ। তাৰপিছত হিমালয় পৰ্বত আছে, তাৰপিছত হিন্দুকুশ পৰ্বত, তাৰপিছত কাৰাকোৰাম, তাৰপিছত আৰাৱলী পৰ্বত। এই পৰ্বতসমূহ ইম্পৰ্টেণ্ট পৰ্বত। তাৰপিছত আমি যিবোৰ মালভূমি আছে, মালভূমিৰ ভিতৰত গোবী মালভূমি, তাৰপিছত ভাৰতৰ দাক্ষিণাত্য মালভূমি, আৰবৰ মালভূমি, ইৰাণ মালভূমি, তিব্বত মালভূমি, তাৰপিছত চাইবেৰিয়া মালভূমি আৰু পামিৰ মালভূমিৰ উল্লেখযোগ্য নাম। ইয়াৰ পিছত যিবোৰ নদী আছে, এই নদীবোৰৰ ভিতৰত আমি দেখিছোঁ এইখন উপ, তাৰপিছত ইনিচি, লেনা, তাৰপিছত মেকং নদী, ভাৰতৰ গংগা, তাৰপিছত সিন্ধু, আমাৰ ব্ৰহ্মপুত্ৰ। এইসমূহ হৈছে ইম্পৰ্টেণ্ট যিবোৰ নদী। তাৰপিছত এইখন আমুৰ আৰু এইফালে আছে য়াংচিকিয়াং। গতিকে এইকেইখন হৈছে এছিয়া মহাদেশৰ ইম্পৰ্টেণ্ট নদী। গতিকে ছাত্ৰ ছাত্ৰীসকল, আমি এছিয়া মহাদেশৰ যি ভূপ্ৰাকৃতিক আমাৰ অৱয়ৱবোৰ বা ভূপ্ৰাকৃতিক যিবোৰ পৰ্বতশ্ৰেণী বা নদী, হ্ৰদ, এইবোৰৰ বিষয়ে আমি জানিলোঁ। আমি এতিয়া মেপত আমি যি ইয়াৰ অন্তৰ্গত দেশ আছে, এই দেশবোৰৰ ভিতৰত ইম্পৰ্টেণ্ট আমি দেশ দুখনমান চাওঁ। ইণ্ডিয়া, চাইনা, আফগানিস্তান, পাকিস্তান, ফিলিপিনছ, মালয়েছিয়া, ইণ্ডোনেছিয়া, থাইলেণ্ড, বাৰ্মা, জাপান, এইসমূহ হৈছে কাজাখিস্তান। এইসমূহ হৈছে এছিয়া মহাদেশৰ অন্তৰ্গত যিবোৰ উল্লেখযোগ্য দেশ, সেইসমূহ। গতিকে ছাত্ৰ ছাত্ৰীসকল, তোমালোকে আশা কৰিছোঁ এই ভিডিঅ'টোৰ জৰিয়তে এছিয়া মহাদেশৰ বিষয়ে আৰু ইয়াৰ আগতে আমি যি মহাসাগৰ তিনিখনৰ কথা কৈছিলোঁ, এই বিষয়ে অলপ জ্ঞান লাভ কৰিলা। গতিকে আশা কৰোঁ তোমালোকে ভিডিঅ'টো চাই ইয়াৰ পৰা যিবোৰ ইম্পৰ্টেণ্ট কুৱেশ্যন, সেই কুৱেশ্যনবোৰ ভালকৈ নোট ডাউন কৰিবা, যিবোৰ পৰীক্ষাৰ কাৰণে তোমালোকৰ সহায় হ'ব। আৰু মই এটা নতুন ভিডিঅ' লৈ বাকীকেইখন মহাদেশৰ বিষয়ে আলোচনাৰ সৈতে আকৌ পুনৰ তোমালোকক লগ পাম। তেতিয়ালৈকে thank you and goodbye. Please subscribe my channel and press the bell icon for latest updates. Thank you.